বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভিডিঅ'টো বহুত দিনৰ মূৰত আৰম্ভ কৰিছোঁ দিবৰ কাৰণে। মানে এতিয়া মোৰ মানুহজন আৰু মই আৰু ছোৱালীজনী আমি দেৰগাঁৱত থাকিব লগা হ'ল। যিহেতু মানুহজনৰ কাম এইফালে হ'ল আৰু মানুহজনক খোৱা বোৱাবিলাক চাবৰ কাৰণেই মই মানে আহিব লগা হৈছে আৰু গুণগুণৰ স্কুলো চেঞ্জ কৰি দিলোঁ। তাইৰ মনটো বহুত বেয়া আৰু বেয়া কিয় নালাগিব, নিজৰ স্কুলখনৰ পৰা আহি আকৌ নতুন এখন স্কুলত এডজাষ্ট হওঁতে টাইম লাগে। আৰু দ্বিতীয়তে গোলাঘাটৰ মাহঁতৰ লগতো এতিয়া মানে থকা নাই আমি, আইতাহঁতৰো মন বেয়া আমাৰো মন বেয়া আৰু কি কৰিব এতিয়া, কামৰ কাৰণেতো আহিবই লাগিব। তাকে এতিয়া মই গোটেই বস্তুটো মানে মাহঁতৰ ঘৰৰ পৰাই মানে স্কুল অনা নিয়া থকা ইয়াতে কৰি আছোঁ। ভাড়াঘৰ বিচাৰি আছোঁ, পালে আমি তালৈ গুচি যাম মাত্ৰ 3 মাহ 4 মাহৰ কাৰণে। তাৰপিছত আমি আকৌ কোৱাৰ্টাৰ পামেই, তেতিয়া কোৱাৰ্টাৰত যাবগৈ লাগিব আৰু। তাকে আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই মা ঘৰৰ পৰা কি কৰি আছোঁ কি নকৰিছোঁ। এতিয়া মই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকক। এয়া আমি স্কুল যাব লৈছোঁ, 7:30 হৈ গৈছে আৰু এয়া স্কুল পালোহি। তাইক মই ভিতৰত ভৰালোঁ আৰু এইপিনে একদম পূৰা ভিৰ লাগি আছে, গাড়ীয়ে হৈ আছে আৰু। তাৰপিছতে ভাবিলোঁ মোৰ লগৰজনীৰ লগত ভাড়াঘৰটোকে বিচাৰি লওঁ। এয়া ভাড়াঘৰটো চাবলৈ আহিলোঁ, অকণমানকৈ দেখুৱাইছোঁ। তাৰপিছত ঘৰ আহি পালোহি, ভাগৰ লাগিছে আৰু গুণগুণে কিবা সত্ৰীয়াৰ কিবাকিবি লিখিব আছিলে ডান্সৰ, সেয়া লিখিছে। মানে আমি আকৌ যাম এতিয়া ডান্স স্কুল কোৰালগুৰি। মানে আগতেতো গোলাঘাটত ক্লাছ আছিলে, কিন্তু এতিয়া কোৰালগুৰিত ক্লাছটো কৰিব লগা হৈছে। একেজন টিচাৰে হয়। এয়া পালোহি, এয়া ক্লাছত কিবা লিখি আছে। তাই এক্সাম পালেহি সত্ৰীয়া 22 তাৰিখে। আৰু আমিনো কি কৰিম আৰু, গাৰ্জেনখিনিয়ে আমন জীৱনকৈ আৰু বহি আছোঁ আৰু। এয়া চাওক, এয়া ক্লাছ শেষ হ'ল। এতিয়া কিবা এটা লৈ পেলাই আৰু চিধা দেৰগাঁও ঘৰলৈ গৈ আছোঁ। ঘৰ আহি পাই গ'লোঁ, পাই মেলি আৰু গুণগুণৰ পৰা ফূৰ্তি আৰু ময়ো ৰেষ্ট ল'লোঁ। ভিডিঅ'ৰ কাৰণে আজিলৈ ইমানে, বাই বাই।